তাৰমানে ফৰেষ্ট বিভাগৰ যিটো কথাটো কৈ আছে, ফৰেষ্ট বিভাগে মানে কুলেন হাজৰিকা এজন ঠিকাদাৰ, তেখেতৰ নামত মাটি কাটাৰ ইণ্ডিয়ানৰ ওপৰত বেছ কৰি আমাৰ সন্দেহ হৈছে DFO ছাৰে এই ইণ্ডিয়ানৰ ওপৰত মাটি কাটিবলৈ তেখেতক 500 CM বা কিমান CMৰ অৰ্ডাৰ 1000 CMৰ অৰ্ডাৰ দিয়া বুলি আমি শুনা পাইছিলোঁ। কিন্তু এখানতে কি কৰি আছে, সিহঁতে অৰ্ডাৰ পাইছে বুলি দিছোঁ, কিন্তু পোৱাই কেনে কুলেন দাই আকৌ বেলেগ কেইবাকেইজনক মাটিটো খান্দিবৰ কাৰণে দিছিলে। কিন্তু এতিয়া সিহঁতে সেইটো সুবিধা লৈ কেনে বালি বিক্ৰী কৰি আছে। বালি বিক্ৰী কৰাৰ কাৰণ হ'ল সিহঁতে নিশ্চয় আমাৰ সন্দেহ হৈছে ফৰেষ্টৰ ইয়াৰ মাজত বহুত মোটা অংকৰ পইচা লৈ কেনে জড়িত হৈ আছে। সেইকাৰণে 100-150 গাড়ী চলি আছে, সিহঁতে চকুৰ সন্মুখত চকুত ধূলি দি সিহঁতে কোনো ধৰণৰ একশ্যন লোৱা নাই। এইটো আমাৰ পূৰা সন্দেহ হৈছে। আৰু জিঅ' প্ৰটেকশ্যনৰ বান যিটো আছে আমাৰ দলঙৰ পৰা চাওক, আপোনালোকে চাবই পাৰিব যে জিঅ' প্ৰটেকশ্যনৰ বানটো সেইটো যেনেকৈ খান্দি আছে সিহঁতৰ ওচৰত, জিঅ' প্ৰটেকশ্যনৰ বানৰ ওচৰত যেনেকৈ খান্দি আছে, এইটো আমাৰ ব্ৰিজখন যেনেকৈ আছে তেনেকৈ থাকি যাব, কিন্তু নদীটো বেলেগ ফালেদি ওলাই যাব, গতি কৰিব। এই গতি কৰিলে আমাৰ এইখন ব্ৰিজৰ কোনো কামেই নহ'ব, নতুনকৈ আৰু এখন ব্ৰিজ বনোৱাব লগা গভৰ্ণমেণ্টৰ হ'ব লাগিব। এতিয়া গতিকে আমি অনুৰোধ কৰোঁ গভৰ্ণমেণ্টক বা আমাৰ CM ছাৰক যে আমাক এইটো খনন কাৰ্যটো বন্ধ কৰি, অবৈধ যিটো ইলিগেল হৈ আছে, অবৈধ কাম যিটো হৈ আছে, সেইটো বন্ধ কৰি আমাক দলংটো হেফাজত কৰিবলৈ আমাক সুবিধা কৰি দিয়ক।